যোৱাকালি এটা ঘটনা সংঘটিত হৈছে হুজাইত এটা 10 বছৰীয়া এজনী ছোৱালীক ট্ৰেক্টৰে খুন্দা মাৰি মৃত্যু হয় ছোৱালীজনী। ইতিমধ্যে হুজাই আৰক্ষীত বৰ্তমান ছোৱালীজনী ৰখা হৈছে। বিশেষকৈ স্থানীয় ৰাইজে অভিযোগ কৰিছে, হুজাই আৰক্ষীক এটা অভিযোগ উত্থাপন কৰিছে। যোৱাকালি ঘটনাটো সংঘটিত হৈছে, এতিয়ালৈকে ছোৱালীজনী পোষ্টমৰ্টমত পঠোৱা নাই। এতিয়া স্থানীয় ৰাইজে ইয়াত উপস্থিত হৈছে আৰু হুজাই থানাত উত্থাল প্ৰতিবাদ আৰম্ভ কৰিছে স্থানীয় ৰাইজে, যিহেতু ছোৱালীজনী এটি কম বয়সীয়া 10 বছৰীয়া ছোৱালী আৰু হুজাই আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। আমি স্থানীয় ৰাইজৰ কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। ছোৱালীজনী যিহেতু 10 বছৰীয়া এজনী ছোৱালী আৰু যোৱাকালি ঘটনাটো সংঘটিত হৈছে, এটা ট্ৰেক্টৰে ঘটনাটো সংঘটিত কৰিছে, ছোৱালীজনী বৰ্তমান মৃত্যু হৈছে। এই ঘটনা সন্দৰ্ভত উত্থাপন কৰিছে, যিহেতু পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে। হুজাই আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। আমি কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। ঘটনাটো ছোৱালী এটা সৰু ছোৱালী, নন্দনী নাম তাৰ ছোৱালীটোৰ। সি গৈ আছিল টিউচন পঢ়িবলৈ। সেইটো টাইমত মাটিৰ ট্ৰেক্টৰে আহি তাক মাৰিছে, পুৰা স্পীড আছিলে ট্ৰেক্টৰজন। মাৰি কিনি আকৌ ছোৱালীটোক ৰাস্তাৰ পৰা উঠাই কিনি চাইডত থৈছে, থৈ কিনি আকৌ পঢ়োৱা আৰম্ভ কৰিছে। পঢ়োৱাৰ পৰা তাত সেইখন টাইমত মানে মানুহ নাছিলে, মোটা মানুহ নাছিলে। মাইকী মানুহজনে হাল্লা কৰিছে যে ট্ৰেক্টৰ এটা মাৰি কিনি গুচি গৈ আছে। মানুহ আহিছে ধৰি কিনি, এতিয়া ছোৱালীক চাব নে ট্ৰেক্টৰক চাব, বাইক নাই কাৰোবাৰ হাতত। পিছত ছোৱালীটোক বাইকৰ পৰা উঠাই কিনি হস্পিটেলত আনিছিলে, আনি কিনি থানাত জনোৱা হ'ল। থানাও গ'ল, বাকী লগত 3টা নে 4টা গাড়ী আছিলে, ধৰি আনিছে। সেইটো গাড়ী পলাই গৈছে, এতিয়ালৈকে থানাই ধৰি আনিব পৰা নাই সেইটো গাড়ী। আৰু মালিকো আছিলে চিঙাৰী বস্তি, খুব এটা দূৰ নহয়। ঘটনাস্থলৰ পৰা বেছি হ'লে 2 কিলোমিটাৰ দূৰ হ'ব ট্ৰেক্টৰ মালিকজনৰ পৰা। ট্ৰেক্টৰ এতিয়ালৈকে থানাত অহা নাই আৰু মালিকজনো অহা নাই। আমি এতিয়া এইটোৱে আহিছো থানাত, যে থানাই কি কৰিব বিচাৰিছে। আমাক অন্যায় লাগে, উচিত যিটো বিচাৰ হ'ব লাগে সেইটোৱে আমাক লাগে। अभी बोला है जो पोस्टमार्टम के लिए देरी होगा, कल से थाना वाला कहां पर रहा? हमारे लास्ट में 3टा समय पर आनी राखिसे আৰু এতিয়ালৈকে পোষ্টমৰ্টমত লৈ যোৱা নাই। যেতিয়া পাব্লিক আমালোকৰ আহিছোঁ তেতিয়া অনুকূল কৰিছোঁ, তেতিয়া এতিয়া কৈ আছে লাষ্টটো লৈ যাম পোষ্টমৰ্টমতে। আৰু ছোৱালীৰ মাজনী ঘৰত মানে পৰি আছে, তাক ডাক্তৰ লগাই আহিছোঁ। ঘটনাটো ক'ত হৈছিল? কালী মন্দিৰতে। আচ্ছা, কালী মন্দিৰতে। আৰু এতিয়ালৈকে মানে পুলিচে মানে কিবা একশ্যন লোৱা নাই। যেতিয়া পাব্লিক চাইছে তেতিয়া এতিয়া কৈ আছে মই লৈ যাম পোষ্টমৰ্টমতে। ছোৱালীজনীৰ বয়স কিমান হ'ব? 12 বছৰ 11 বছৰ নিচিনা হ'ব। কোনে খুন্দিয়াইছিল গাড়ী? খুন্দিয়াইছে নাম কা হাৰে? ধন মাষ্টৰ। লোকেলে নেকি? বুজাই মানে ট্ৰেক্টৰৰ আহি খুন্দা মাৰি দিছিল। ছোৱালীজনী টিউচনত গৈ আছিল। আচ্ছা, যেতিয়া পৰিছে ছোৱালীজন, তেতিয়া সি টান মাৰি তাক চাইডত থৈ কিনি তেতিয়া ট্ৰেক্টৰ লৈ পথাৰ পৰা গৈছে, ধান ৰোৱানি কৰা পথাৰৰ পৰা গৈছে। এতিয়ালৈকে 10 বছৰ ছোৱালী, এতিয়ালৈকে ডেড বডিটো পোষ্টমৰ্টমলৈকে যোৱা নাই। কেতিয়া যাব, কেতিয়া পোষ্টমৰ্টম আৰু প্ৰশাসন এতিয়ালৈকে কোনো একশ্যন লোৱা নাই। আৰু যিটো নেকি বেছি দূৰ নহয় আমাৰ হেৰিৰ পৰা, ঘটনাটো কালি হৈছিল ন? কালি 3টা বজাত। ডেড বডি পুলিচে কেতিয়া উঠাই নিছে? কালি ডেড বডি আনি এতিয়ালৈকে থানাতে ৰাখি দিছে। থানাতে আছে। চিন্তা কৰকচোন আমাৰ কি অৱস্থা। আজিতো মোৰ আজি আপোনাৰ ছোৱালীটো হ'লে আপুনি কি কৰিব কওকচোন? কালি 3টা সময়ত আমতলা গাঁৱত এজন ছোৱালীক মাৰি ৰাস্তাত পেলাই গুচি গ'ল গাড়ী, ট্ৰেক্টৰ গাড়ী আছিলে। এতিয়া প্ৰশাসনে একো একশ্যন লোৱা নাই বাৰু। এতিয়া আমি কালিৰ পৰা লাষ্ট পঢ়ি আছো ইয়াত, প্ৰশাসনে একো একশ্যন লোৱা নাই, না গাড়ী ধৰিছে না মানুহ ধৰিছে, একো কৰা নাই। ছোৱালীজনীৰ বয়স কিমান? 10 বছৰমান হ'ব? 10-12 বছৰমান হ'ব ছোৱালীজনী। ক'ত গৈ আছিল ছোৱালীজনী? টিউচন কৰিব গৈছিলে। আচ্ছা, এতিয়া পোষ্টমৰ্টম এতিয়ালৈ পঠোৱা নাই। যিজনে ঘটনা কৰিছে ট্ৰেক্টৰ চালক, এইজন লোকেল নেকি? বুজাই নেকি? বুজাই চিঙাৰী বস্তিৰ ঘৰ। চিঙাৰী বস্তি মালিক ড্ৰাইভাৰ চব আপোনালোকে চিনি পায়? যিজন তাক কি কয় ট্ৰেক্টৰ চালক, তেখেতৰ নামটো কি আছিল? নামটো ট্ৰেক্টৰ চালকটোৰ নামটো নাজানো। চেঙ্গুৰ দাস। মালিকৰ নাম ধনেশ্বৰ কৰ্মী, ড্ৰাইভাৰ চেঙ্গুৰ দাস কৰ্মী।
যিহেতু স্থানীয় ৰাইজে উত্থাপন কৰিছে ধনেশ্বৰ কৰ্মী ট্ৰেক্টৰখন আছিল আৰু যিজন চালক আছিল তেখেতে ঘটনাটো সংঘটিত কৰিছে। এতিয়া ঘটনাটো সন্দৰ্ভত হোজাই আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। যিহেতু স্থানীয় ৰাইজে এটা অভিযোগ উত্থাপন কৰিছে হোজাই আৰক্ষী যে যোৱাকালি ঘটনাটো সংঘটিত হৈছে, এতিয়ালৈকে হোজাই আৰক্ষীয়ে তেনেকুৱা ধৰণৰ স্থানীয় ৰাইজে ভবা ধৰণে একশ্যন লোৱা নাই আৰু হোজাই আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। টাকা